बाकी तो नहीं सर नहीं पैसा कौन है ये लोग कहां से आते हैं এই পাইজাৰী ইয়াত কিয় হাতখন চাফা কৰি ল'বলৈ দিছো মূৰ্খ চব পইচা আও বা কে লকচোন মাতটো বহি গৈছে মই থিয় হৈ আছো যে এইটো ক'ৰ পৰা আনা চাউল শৰ্মা দোকানৰ পৰা চাহ কিমান 3 কেজিমান আনো দাম কিমান 30 টকা এইটো এটকীয়া চাউল গভৰ্ণমেণ্টৰ মইতো 30 টকাতে কিনো চাহ শৰ্মা দোকানী ক'ত আছে দোকানতে আছে তাক এৰেষ্ট কৰিম অ' চাহ নক'ব মানুহটো তেনেকুৱা নহয় বহুত ভাল চাহ এই যে দুখীয়া মানুহে যেন বহুত চাউল পায় যিখিনি চাউল বাঢ়ি যায় সেইখিনি বেছি দামত শৰ্মা দোকানীক বেছি দিয়ে আৰু শৰ্মা দোকানীয়ে মোক বেছি পালে মানুহখিনিক উধাৰে কৈ আছে তাৰমানে তই দেশদ্ৰোহী কাম কৰিছ এনেকে নক'ব চাহ অন্যায়ৰ চাৰ্জ দিছ মই তেনেকুৱা নহয় এৰেষ্ট কৰিম তোক অ' চাহ মোক এনেকে কিহৰ কাৰণে ডক্তৰে ধলি অ' দুচি মোক বচা দে মই মৰি গ'লো কোনে বচাব এপিনে আহকচোন এপিনে আহক চাহ আপোনাৰ আইডিখন দেখুৱাওকচোন এইবোৰ চিগনেল মাৰিব লাগে কাৰ্ডখন দিয়ক বহুন তুমি এইবোৰ কি কৰিলা এই কণ্ট্ৰলৰ চাউল উপা তুমি ছাৰক টেষ্ট কৰিবলৈ দিলা আৰে এতিয়া তোমাক এৰেষ্ট কৰা অৰ্ডাৰ দিছে মই তোমাক এতিয়া এৰেষ্ট কৰিবই লাগিব বুজোৱা ল'ৰাটো বেঙা বোবা বুলি কোৱা বেঙা বোবা ল'ৰা হয় এইবোৰ ভেজাল বস্তু বিকে শুন তুমি কৈছিলা নহয় আমাৰ পেট ভৰিব তোমাৰ পকেট ভৰিব এতিয়া আমাৰ লকআপ ভৰিব নাযাব আই এম সৰি ছাৰে একবাৰ অৰ্ডাৰ দিয়াৰ পিছত আমি নোৱাৰিম আৰু ইউ আৰ আণ্ডাৰ এৰেষ্ট মই চেচ হৈ গ'লো साला ये दुख का खत्म नहीं होता बे ভয় কৰিছা কিয় ভয় কৰিম কোন হয় আপুনি ডক্টৰ হনি সুদন হাংৰি দ্য ফুড ইন্সপেক্টৰ ভাঙি দিওঁ আহা কি ভয়টো কোনে ভয় কৰিছে আপোনালৈ কুটুম সুপাৰি দানা চাহ আৰে হুমুৱা তুমি নকৰিবা নাই 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 তুমি আণ্ডাৰ এৰেষ্ট বুজাচোন দুচি মোক কথাটো শুনা নাই ইমান দিনে তুমি আমাক খোৱাৰ নামত বৰ বিষ খুৱাই আছিলা বিষ খুৱাই আছো কালিলৈকে দালিয়ে ভাজিয়ে টপালি খালা আজি সেইখিনি বিষ হৈ গ'ল দুচি হয়নে এই চাউলৰ নামত কি খুৱাই আছা মানুহে খোৱাৰ আগত পোকে বেছি খায় ভালে হৈছে পোককেইটাটো জীৱ তোমালোক বাচি থাকিব লাগিছে কি পোককেইটা বাচি থাকিব নালাগিছে যুক্তি দিছ তই যুক্তি দিছ তই হ'ল বুলি আমি কি পোকে খোৱা চাউল পৰা খাম নেকি চাহপাতত কি পাইছা চোৱাচোন চাহ এই চাহপাতত পাইছে পঁইতাচোৰাৰ লাড পঁইতাচোৰা হৈছে এটা ননচেন্স জীৱ সি যিটো টেমাতে খায় সেইটো টেমাতে লাদি থৈ গুচি যায় মোক এছ কৈছে পঁইতাচোৰাকেইটা কেছ কৰা নাই নাই সেইবোৰ কৰি লাভ নাই ফোনটো দিয়া কিয় মোক এতিয়া এটা মানুহে বচাব পাই কোনে আমাক কেকে চাই ফোন কৰা এই গুলিবাৰা তোমাৰ কেকেচা এখন যিখন ৰিপৰ্ট দি থৈ গৈছে ইয়াৰ পৰা তোমাৰ ভগৱানেও বচাব নোৱাৰে শৰ্মা দোকানী মোৰ লগত চকান্তকাৰী কৰিলেও দুচি ৰবা শৰ্মা দোকানীকো আনি ভৰাই আছোহি তোমালোকক এতিয়া চালান দিম জেললৈ চালানি দিবা জেলত থাকিবা জেলত মই তাত কিমান দিন থাকিব লাগিব দুচি একো হিচাপ নাই মই ডিষ্টিংচন লৈ লৈছো মই জেলৰ পৰা ইমলেশ্যন খেলিম अरे कहना क्या चाहते हो